ৰাইজৰ উদ্যোগত বিশাল নাগৰিক সভা অনুষ্ঠিত কৰিছিল উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত। এটাই কথা আছিল, উৰিয়ামঘাটৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আচলতে আজি নাগৰিক সভা অনুষ্ঠিত হৈছিল, যিহেতু অসম চৰকাৰে উচ্ছেদ চলোৱাৰ পাছত বিভিন্ন সময়ত আচলতে নগা ব্যক্তিসকলে তেখেতক আগ্ৰাসী মনোভাৱ লৈছিল। সেই ক্ষেত্ৰত আচলতে আজি নাগৰিক সভাত প্ৰশ্ন উত্থাপন হৈছে, বা আজি আমি নাগৰিক সভাই এটা কথা প্ৰস্তাৱ লৈছে যে কোনো কাৰণত যাতে অসমৰ ভূমি অসমৰ মানচিত্ৰৰ পৰা হেৰাই নোযোৱাকৈ আচলতে অসম চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে, অসমৰ ভূখণ্ড হৈ থাকিব পৰাকৈ আচলতে আজি নাগৰিক সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। 2 নম্বৰে আচলতে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, কোনো কাৰণত যাতে উচ্ছেদ কৰাৰ পাছত সেই অঞ্চলত যাতে সেই উচ্ছেদিত ব্যক্তিসকলক সংস্থাপিত নাপায়, সেই ক্ষেত্ৰত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। 3 নম্বৰে এটা কথা প্ৰস্তাৱ লোৱা হৈছে যে কোনো কাৰণত যাতে থাকি যোৱা গাঁওসমূহ যাতে থাকি নাযায়, সেই গাঁওসমূহ যাতে উচ্ছেদ চলাব লাগে, সেই ক্ষেত্ৰত আচলতে আজি সভাই নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু এটা কথা ক'ব বিচাৰিছো, কোনো কাৰণত যাতে উচ্ছেদ কৰা ভূমিসমূহ যাতে মানে অবৈধ বেদখলকাৰীয়ে পুনৰ দখল কৰিব নোৱাৰে, এই ক্ষেত্ৰত আছে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু সেই অঞ্চলবোৰ বৰানীকৰণ কৰি পুনৰ অঞ্চল প্ৰাকৃতিকভাৱে ভৰপূৰ অঞ্চল গঢ়ি তুলিবৰ বাবে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰা আছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছো, এই উৰিয়ামঘাটৰ বিভিন্ন অঞ্চলত আচলতে বিভিন্ন ধৰণৰ জৰাজীৰ্ণ হৈ থকা পথবিলাক যাতে পকীকৰণ কৰিব লাগে, এই ক্ষেত্ৰত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উৰিয়ামঘাটৰ বজাৰ মাজৰ পৰা যাতে সেই ৰাস্তাটো যাতে বহলকৰণ কৰিব পাৰে, এই ক্ষেত্ৰত এটা প্ৰস্তাৱ লোৱা হৈছে। আৰু এটা কথা, উৰিয়ামঘাটৰ যিখন ব্ৰিজ আছে, সেই ব্ৰিজখন যাতে পুনৰ যাতে অন্য এখন দলং স্থাপন কৰি যাতে এই যাতায়াত ক্ষেত্ৰত যাতে সুবিধা কৰিবৰ বাবে অসম চৰকাৰৰ প্ৰতি এটা দাবী জনাই আচলতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। লগতে এই অঞ্চলত এটা অতিথি ভৱন নিৰ্মাণ কৰি আচলতে অতিথিসকলক যাতে আপ্যায়নৰ ক্ষেত্ৰত যদি কিছু ব্যৱস্থা ল'ব পৰাকৈ আচলতে ব্যৱস্থা ল'ব পৰাকৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা আছে। আৰু এটা কথা আমি ক'ব বিচাৰিছো, অসম চৰকাৰে কটকটীয়া নিৰাপত্তা প্ৰদান কৰি খিলঞ্জীয়া ব্যক্তিসকলক নিৰাপত্তা প্ৰদান কৰি এই অঞ্চলত CRPF বাহিনীৰ লগতে আছাম বেটেলিয়ন স্থাপন কৰিব পৰাকৈ এটা কেম্প স্থাপন কৰিবৰ বাবে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। আচলতে আমি বিভিন্ন সমস্যাক লৈ আচলতে আজি নাগৰিক সভা অনুষ্ঠিত কৰিছিল, আৰু প্ৰত্যেকজন ব্যক্তি সহমত উপনীত হৈছে। কোনো কাৰণত আচলতে অসমৰ ভূখণ্ড অসমৰ মানচিত্ৰৰ পৰা হেৰাই নোযোৱাকৈ আচলতে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মেৰাপানী অঞ্চলত অৰ্থনৈতিক অৱৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ একেলগে থাকিম বা একেলগে আছো। কথা হ'ল কি, উচ্ছেদৰ পাছত একাংশ নগা ব্যক্তি দুই একে আহি আমাৰ অঞ্চলবোৰ তেখেতলোকে নগা ব্যক্তিসকলৰ দাবী জনাই আছে। আমি সেইসকলৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছো, কোনো কাৰণত যাতে তেখেতলোকে অসমৰ ভূমি দখল কৰিব নোৱাৰে, এই ক্ষেত্ৰত যদি তেখেতলোকে আগ্ৰাসী মনোভাৱ লৈ থাকে, তেতিয়া আমি নাগা ব্যক্তিসকলৰ ওপৰত আমি অৰ্থনৈতিকভাৱে ৰোধ কৰিবলৈ আমি বাধ্য হ'ম বুলি আজি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। খিনি ক'ব বিচাৰো যে যি সাম্প্ৰতিক যি মানে পৰিস্থিতি, যে আমি ক'ব বিচাৰিছো যে এই অঞ্চলৰ যিমান জনগোষ্ঠীৰ আমি আছো, সকলো একত্ৰিত হৈ পেলাই এই সমস্যাসমূহ আমি একেলগতে মাতি যাব লাগিব। আৰু সেইকাৰণে মই অনুৰোধ জনাব বিচাৰিছো, প্ৰথমে আমি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰক আমি ধন্যবাদ দিম। তেওঁলোকে শান্তিপূৰ্ণভাৱে যি এভেকশ্যন কৰা হ'ল, যি উচ্ছেদিত কৰা হ'ল, তাৰ বাবে তেওঁলোকক আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। আৰু দ্বিতীয়তে আমি ক'ব বিচাৰো যে যিসকল থাকি গৈছে, এতিয়াও থাকি গ'ল, তেওঁলোকক যাতে উচ্ছেদিত কাৰ্যসূচী পুনৰ কৰি যাব লাগে। আৰু যিসকল উচ্ছেদিত কৰা হ'ল, যিসকল পুনৰ উচ্ছেদিত কৰা ব্যক্তিসকল এই জেগাৰ পৰা এতিয়াও তেওঁলোকে যোৱা নাই, তেওঁলোকক যাতে এই অঞ্চলৰ পৰা তেওঁলোকক উচ্ছেদ যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু যিসকল গাঁৱত উচ্ছেদিত ব্যক্তিসকলে ইয়াত সোমাই আছে, তেওঁলোকে যাতে কোনো কাৰণত কোনো গাঁৱত যাতে তেওঁলোকক চেল্টাৰ থাকিব নিদিয়ে বা তেওঁলোকক থাকিব নিদিয়ে, তাৰ ব্যৱস্থা ল'ব লাগে। আৰু তাৰ কাৰণে আমি আহ্বান জনাব বিচাৰিম, প্ৰতিটো গাঁৱৰ VDP সকলে যাতে নিৰীক্ষণ কৰে আৰু তেওঁলোকক যাতে উচ্ছেদিত কৰাৰ ব্যৱস্থা কৰে। আৰু লগতে প্ৰশাসনেও যাতে এই যিসকল উচ্ছেদিত ব্যক্তিসকল ইয়াত কোপনিপতি আছে, তেওঁলোকক উচ্ছেদ কৰাৰ তেওঁলোকক ব্যৱস্থা ল'ব লাগে। আৰু যদি চৰকাৰে যদি এইখিনি ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি এই অঞ্চলৰ জাতীয় সংগঠনে আমি একত্ৰিত হৈ পেলাই যিসকল গাঁৱত আমি শুনামতে যিবোৰ চুবুৰীয়া গাঁৱত আছে বা যিসকল গাঁৱত আমি গম পাম আছে বুলি, তেওঁলোকক আমি উচ্ছেদিত কৰাৰ যুটীয়াভাৱে আমি তেওঁলোকক এই অঞ্চলৰ পৰা খেদোৱাৰ ব্যৱস্থা ল'ম। দেখা গৈছে যে অচিনাক্ত দুৰ্বৃত্তসকলে, নগাসকলে আহি পেলাই আমাৰ সীমান্ত এই উচ্ছেদিত ঠাইসকল তেওঁলোকৰ হয় বুলি তেওঁলোকে টিকিৰি খেলাই পেলাই তেওঁলোকে যি আহি পেলাই দম দি পেলাই ৰাইজক কয় যে এইখিনি আমাৰ জেগা আছে বুলি কয়। গতিকে তাৰ পৰা যাতে তেওঁলোকে বিৰত থাকে, কাৰণ আমাৰ ৰাইজে আমি গম পাইছো যে এইখিনি আমাৰ ভোটাৰ হয়, অসমৰ ভোটাৰ হয়। অসমৰ পৰাই তেওঁলোকে সম্পূৰ্ণ অসমৰ ভোটাৰ থকা ব্যক্তিকহে কৰিছে। নগাৰ কোনো ব্যক্তিক উচ্ছেদ কৰা নাই। গতিকে নগাই যাতে তেওঁলোকে যাতে বিৰত থাকে।